আমি পিঠাগুড়ি খুন্দি আছোঁ। বাবুৱে ঢেঁকী দি আছে, মই চালি দিম। এইবোৰ আমাৰ ঢেঁকী খুন্দা কাৰ্য। এইখিনি মই চালিলোঁ এতিয়া। এতিয়া মই পিঠাগুড়িখিনি ভাজিছোঁ থৈ দিবলৈ, ভালকৈ থৈ দিবলৈ। এতিয়া মই কঁঠাল পাৰিব আহিছোঁ। কঁঠাল বহুত লাগি আছে, ওপৰলৈকে ঢেৰ লাগি আছে। তাৰে এটা কঁঠাল পাৰি লৈ যাম, পকি থকাটো। এতিয়া মই কঁঠালখিনি উলিয়াই লৈ ল'লোঁ। মই এনেকুৱা বাতি এটা লৈছোঁ, বাতি নহয় এইটো চৰিয়া। চৰিয়াটোত মই ইমানখিনি লৈছোঁ। লৈ পেলাই এতিয়া মই গুটি আছে, গুটিখিনি উলিয়াই ল'ম। এয়া মই গুটিখিনি উলিয়াই ল'লোঁ। এইখিনি কঁঠালখিনি এতিয়া মই এইখিনি গোটেইখিনি সানি দিম হাতেৰে। এইখিনি সানিলোঁ, সানি হৈ গ'ল। এতিয়া সানাৰ পিছত ইয়াত মই আটা আৰু পিঠাগুড়ি এড কৰি দিম। এইটো মানে অলপ ডাঠ হ'বলৈ, এতিয়া এইটো বহুত পাতল হৈ আছে। এতিয়া এইটো দেখিছে নহয়, এনেকুৱা এটা সৰু মগ লৈছোঁ মই। সৰু মগত মই 4 কাপ পিঠাগুড়ি লৈছোঁ। 4 কাপ পিঠাগুড়ি মই ইয়াত জুখি থৈ দিছোঁ। 4 কাপ পিঠাগুড়ি। তাৰপিছত এইটো মগৰে মই 1 কাপ আটা দিম, মানে আটাটো কমকৈ দিম। এতিয়া মই ইয়াত 4 কাপ পিঠাগুড়ি এড কৰি দিলোঁ। 4 কাপ দিছোঁ আৰু 1 কাপ মই আটা দিছোঁ। তাৰপিছত মই এইখিনি নিমখ, ইমানখিনি নিমখ দি দিছোঁ। তাৰপিছত এইখিনি গোটেইখিনি মই সানি ল'ম। এইখিনিতে এনেকুৱা হৈ গ'ল। সানাৰ পিছত এতিয়া মই ইয়াত কলপাতত দি দিম। এইখিনি গোটেইখিনি কলপাত ইয়াত লাগিব। এতিয়া মই অকণমান এখন কলপাত লৈ লৈছোঁ। কলপাতখন ভালকৈ দেখা নাপায় ইয়াতে। এইখন কলপাত লৈ লৈছোঁ। তাৰপিছত কলপাতেদি মই ইয়াত দি দিম। মই এখন চামুচ লৈছোঁ, চামুচখনেদি এনেকৈ দি দিছোঁ। এতিয়া চামুচখনেদি দি পেলাই চেপটো দি দিলেই হ'ল আৰু। এতিয়া মই এইটো চেপত দি দিলোঁ। দি পেলাই এইখন বাকী থকা কলপাতখনেদি মই এনেকৈ ঢাকি দিম। ঢাকি পূৰা এনেকৈ হেঁচি দিম লাগি যাবলৈ। এইটো হৈ গ'ল। এতিয়া মই যিখিনি বাকী আছে সেইখিনি কৰি লওঁ। এতিয়া মই এখন পাতি লৈছোঁ। এতিয়া মই তাৰ পৰা এইটো গৰম হৈ গ'ল। জুইটো মই হাই ফ্লেমত দি থৈ দিছিলোঁ। এতিয়া মই তাৰ পৰা এখন পাতি দিম। পাতি দি পেলাই মই তাৰ লগত আৰু সৰু এটা দি দিওঁ। একদম এইটো সৰুকৈ বনি গৈছিলে। দুটা মই একেলগে হেৰি কৰিম। এটা ছাইড সিজি গ'ল। এতিয়া মই আনটো ছাইডে দি দিম। হাতেৰে দি দিছোঁ। এতিয়া এইখিনি গোটেইখিনি এনেকৈ লৰাই থাকিব লাগিব। এবাৰ ইফালে এবাৰ সিফালে, যেতিয়ালৈ সিজি নাযায় তেতিয়ালৈ লৰাই থাকিব লাগিব। এতিয়া মোৰ কঁঠাল পিঠা হৈ গ'ল। এতিয়া মই উলিয়াই দিম। এয়া মোৰ কঁঠাল পিঠাখিনি একদম পূৰা ধোঁৱা ওলাই আছে। মোৰ চাগে কিমান 7খনমান ওলালে চাগে। খাই বহুত ভাল লাগিব গৰমে গৰমে। এতিয়া গৈ চাহ বনাই খাই লওঁ।